আজি মেলাত আমাৰ শ্ৰীমতী খাপৰ লগত পুৰা প্ৰেং কৰিলো আৰু বহু বছৰ মূৰত বহাগ বিহুত অনুষ্ঠিত হোৱা দৰং জিলাৰ দেউল আৰু নাগাৰা নাম দেখিবলৈ পালো। পোন প্ৰথমেতো ৰাতিপুৱাই উঠি নিজৰ কামখিনি কৰি গা পা ধুই পেলাই ষ্টেচনলৈ আহিলো আৰু আমাৰ মাজবাট ষ্টেচনত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। ষ্টেচনখন চাগে আগতকে আৰু ডাঙৰ কৰিব আৰু তেতিয়া আহি পেলাই আমাৰ ট্ৰেইনখন উঠি পেলাই চিধা টংলা আহি পালো। কিয়নো আমাৰ শ্ৰীমতীৰ মুমিয়াকৰ গাঁৱত ইয়াতে দেউল উৎসৱটো হৈ আছে, সেইবাবে আমি ইয়াতে আহিছো আৰু ইয়াতে অসমীয়া পিঠা মানে চাহৰ দোকান দি দিছে। খুবেই ধুনীয়া লাগিল কনচেপ্টটো আৰু তেতিয়াই আমি মামী মামাহঁতৰ ঘৰত আহি পালো আৰু ইমান ধুনীয়া মানে পৰিৱেশ, ইয়াতে ফটো চটো উঠিলো। তাৰে পৰা আহিলো য'ত নেকি দেউল উৎসৱটো হৈ আছিলে তাতে, আৰু ইমান ধুনীয়া মন্দিৰ, কি ধুনীয়া পৰিৱেশ আৰু বহু বছৰ মূৰত এনেকুৱা মেলা দেখিবলৈ পাইছো। সৰুতে চাইছিলো দেউল উৎসৱ আৰু নাগাৰা নামো দেখিবলৈ পালো আৰু মোৰ বিশেষকৈ ঢোল যে বজাই সিহঁতক মানে মই সেইটোৱে চাই থাকো, মানে ভাল লাগে। আৰু শ্ৰীমতীক অকণমান প্ৰেং কৰিলো, এই সাপেদি পুৰা জঁপিয়াই উঠিছে তাই। আৰু ইয়াতে মোৰ মিতাৰ ঘৰ, ইয়াতে মই তাক লগ